हेलो फ्रेंड्स स्वागतम जनाइছোঁ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল চাই আজি আমি ক'ত গৈ আছোঁ। এতিয়া আমি আছোঁ বৰপেটা ৰোড ৰেলৱে ষ্টেচনত। মানে অলপ লাইটৰ প্ৰব্লেম ইয়াত, তো আন্ধাৰ মুন্ধাৰ একদম পুৰা। অলপ আমাৰ ট্ৰেইন আহি আছে অলপ পিছত, আৰু আমি ইয়াৰ পৰা যাম ডাইৰেক্ট NJP লৈ। চাই থাকক। তো ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালে, একদম ৰাইট টাইমত আহিছে ট্ৰেইনখন। মানে অলপো লেট নাই, পূৰা টাইমত আহি পাইছে। আৰু এতিয়া আমি ট্ৰেইনত উঠোঁ, তো আপোনালোকক ট্ৰেইনৰ ভিতৰৰ পৰা লগ পাই আছোঁ। তো ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হ'ল। চাওক না ফ্ৰেণ্ডছ, বেলেগ যি নহওক চাধা মেইন। মানুহটোক চাওক না, বাপৰে ইমান নাকৰ শব্দ। কোনেও টোপনি মাৰিব পৰা নাই এই নাকৰ শব্দত। 5 দিনমান চাগে টোপনি মাৰে নাই মানুহটোৱে। ফাইনেলি আমি NJP আহি পালোঁ। মই সুবিধা আছে, কেনে লাগছে আহি? কেনে লাগছে? আপোনালোকে চাই থাকক। NJPত আছোঁ আমি এতিয়া। ইয়াৰ পৰা আমি গেংটক যাম। তো আমি NJPত এখন গাড়ী বুক কৰি ল'লোঁ, আৰু ইয়াৰ পৰা গেংটক মোটামুটি 118 কিলোমিটাৰমান হ'ব। তো আপোনালোকে চাই যাওক, ৰাস্তাত দেখা পোৱা ধুনীয়া ধুনীয়া ঠাইসমূহ আপোনালোকক দেখুৱাই যাম। आकाश भाई है, आकाश भाई। ৰাস্তা চাওক না ফ্ৰেণ্ডছ, কি মজা, একদম পূৰা ফাই যাব পাৰি এই ৰাস্তাত। আৰু আজি বতৰটো বঢ়িয়া, একদম বৰষুণ চৰষুণ নাই, পূৰা ৰ'দ।
তো ফাইনেলি আমি গেংটক আহি পালোঁ আৰু আমাৰ হোটেল বুক কৰা আছে আগতে। তো এতিয়া আমি ডাইৰেক্ট যাম হোটেল ৰুমক লগে। তো চাই থাকক। গোটেই ৰাতি ট্ৰেইনত নোহোৱাকৈ আমি কিবাকৈ গেংটক আহি পালোঁ। এইটো আমাৰ হোটেল ৰুম, কিন্তু বঢ়িয়া, বেয়া নহয়। চিন্ময় পুৰা একেবাৰে কাপোৰ অলপ ব্যস্ত হ'লে ফাইনেলি কিবা কামত নাই গেংটক। ৰাতি অলপ টোপনি নাহিল ট্ৰেইনত। তো এইটো আমাৰ ৰুম। ফ্ৰেছ চেছ হৈ লওঁ আমি বঢ়িয়াকৈ। হ'লে আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তো তেতিয়াহ'লে বাই বাই। চাই থাকিব ভিডিঅ'বিলাক।